নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, এইটো মোৰ নতুন চেনেল, গতিকে আপোনালোকে এই চেনেলটোক মৰম কৰিব বুলি আশা ৰাখিলোঁ। এই চেনেলটোৰ জৰিয়তে আপোনালোকক মই বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে কুৱেশ্যনসমূহ আগবঢ়াম। গতিকে বেছিকৈ নকওঁ, আহকচোন আৰম্ভ কৰোঁ আজি নতুন চেনেলৰ প্ৰথমটি ভিডিঅ'। এই ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকৰ বাবে কেইটামান আছাম কাৰেণ্ট এফেয়াৰৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনছ, 15টা কুৱেশ্যনছ। গতিকে আহকচোন আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনছটো আছে কুৱেশ্যন নম্বৰ 1। 2020 বৰ্ষৰ অসম উপত্যকা বঁটা কোনগৰাকী অসমীয়া ব্যক্তিলৈ আগবঢ়োৱা হয়? অপশ্যন আছে ক জয়ন্ত মাধৱ বৰা, অপশ্যন খ অপূৰ্ব শৰ্মা, অপশ্যন গ অতনু ভট্টাচাৰ্য, অপশ্যন ঘ মনালিছা শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অপূৰ্ব শৰ্মা। আহকচোন আগবাঢ়োঁ দ্বিতীয়টো কুৱেশ্যনলৈ। দ্বিতীয়টো কুৱেশ্যন আছে, বৰ্তমান অসম আৰক্ষীৰ উপায়ুক্তগৰাকী কোন? ইয়াত অপশ্যন আছে অপশ্যন ক প্ৰফুল্লচন্দ্ৰ বসুমতাৰী, অপশ্যন খ খনীন্দ্ৰ কলিতা, অপশ্যন গ ভাস্কৰজ্যোতি মহন্ত, অপশ্যন ঘ প্ৰমোদ চন্দ্ৰ মেধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভাস্কৰজ্যোতি মহন্ত। নেক্সট কুৱেশ্যন, বজালী জিলা গঠনৰ পাছত সদ্য ঘোষিত তামুলপুৰ জিলাকে ধৰি বৰ্তমান অসমৰ মুঠ জিলা কেইখন? অপশ্যন আছে ক 33খন, অপশ্যন খ 34খন, অপশ্যন গ 35খন, অপশ্যন ঘ 32খন। শুদ্ধ উত্তৰটো হ'ব 35খন। আহকচোন আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন? 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত দেই। অপশ্যন আছে অপশ্যন ক মিঠু বৰুৱা, অপশ্যন খ হিমা দাস, অপশ্যন গ লভলীনা বৰগোহাঁই, অপশ্যন ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লভলীনা বৰগোহাঁই। তেওঁৱেই প্ৰথম অলিম্পিকত অংশগ্ৰহণ কৰা মহিলা 2020 বৰ্ষৰ। আহকচোন আগবাঢ়োঁ নেক্সটটো কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে, 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জ পদক অৰ্জনেৰে অসমৰ ক্ৰীড়া জগতক গৌৰৱান্বিত কৰা অসমীয়া খেলুৱৈগৰাকী কোন? ইয়াৰ অপশ্যন আছে ক জয়ন্ত তালুকদাৰ, অপশ্যন খ লাভলীনা বৰগোহাঁই, অপশ্যন গ হিমা দাস, অপশ্যন গ শিৱ থাপা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন, 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি লাভলীনা বৰগোহাঁয়ে কোনবিধ খেলত পদক অৰ্জন কৰে? ইয়াৰ অপশ্যন আছে ভাৰোত্তোলন, আৰ্চাৰী, মুষ্টিযুদ্ধ, বেডমিণ্টন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুষ্টিযুদ্ধ। আহক আগবাঢ়োঁ নেক্সট কুৱেশ্যনলৈ। অসমৰ অলিম্পিয়ান শিৱ থাপা কোনবিধ খেলৰ সৈতে জড়িত? ইয়াৰ অপশ্যন আছে ধনুবিদ্যা, বক্সিং, ৰেচলিং, সাঁতোৰ। আপোনালোকে হয়তো জানেই শিৱ থাপা কোনবিধ খেলৰ সৈতে জড়িত। শুদ্ধ উত্তৰটো হৈছে বক্সিং। আহক নেক্সট কুৱেশ্যনটো আমি চাওঁ।
নেক্সট কুৱেশ্যনটো আছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশগৰাকী কোন? অপশ্যন আছে হলিৰাম ডেকা, মীৰা শৰ্মা, ৰঞ্জন গগৈ আৰু তৰুণ গগৈ। শুদ্ধ উত্তৰটো হৈছে ৰঞ্জন গগৈ। আহকচোন আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান? অপশ্যন আছে অপশ্যন ক 190খন, অপশ্যন খ 193খন, অপশ্যন গ 202খন, অপশ্যন ঘ 213খন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ 193খন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত অৰ্থাৎ CEC গৰাকী কোন? ইয়াৰ অপশ্যন আছে ক অচল কুমাৰ জ্যোতি, অপশ্যন খ ৰাজীৱ কুমাৰ, অপশ্যন গ সুনীল আৰোৰা, অপশ্যন ঘ সুশীল চন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজীৱ কুমাৰ। আহকচোন আগবাঢ়ো নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় সেনা বাহিনী বৰ্তমান সৰ্বাধিনায়কজন কোন? ইয়াৰ অপশ্যন আছে ক নৰেন্দ্ৰ মোদী, খ জিতেন্দ্ৰ সিং, গ ৰামনাথ কোবিন্দ, ঘ বিপিন ৰাৱত। শুদ্ধ উত্তৰটো হ'ব ৰামনাথ কোবিন্দ। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীৰ নাম কি? ইয়াৰ অপশ্যন আছে ৰঘুৰাম ৰাজন, অপশ্যন খ শক্তিকান্ত দাস, অপশ্যন গ উৰ্জিত আৰ পেটেল, অপশ্যন ঘ ৰামনাথ কোবিন্দ। শুদ্ধ উত্তৰটো হ'ব শক্তিকান্ত দাস। নেক্সট কুৱেশ্যন ভাৰতীয় সেনা বাহিনীত বৰ্তমান স্থলসেনাৰ মুখ্য সেনাধ্যক্ষ অৰ্থাৎ COAS গৰাকী কোন? অপশ্যন আছে মনোজ মুকুন্দ নাৰাভানে, অপশ্যন খ ভেলু নায়াৰ, অপশ্যন গ বিক্ৰম সিং ৰাথোৰ, অপশ্যন ঘ মনোজ পাণ্ডে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মনোজ পাণ্ডে। নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতৰ নৌসেনাৰ মুৰব্বীগৰাকী কোন? অপশ্যন ক আছে এডমিৰেল বিপিন ৰাৱত, অপশ্যন খ আছে এডমিৰেল কৰমবীৰ সিং, অপশ্যন গ আছে এডমিৰেল বীৰেন্দ্ৰ সিং ধনোৱাৰ, অপশ্যন ঘ আছে এডমিৰেল আৰ হৰিকুমাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এডমিৰেল আৰ হৰিকুমাৰ। আহকচোন আগবাঢ়ো আমি শেষৰটো কুৱেশ্যনলৈ। শেষৰটো কুৱেশ্যন আগবঢ়োৱাৰ আগতে আপোনালোকক জনাই দিওঁ মোৰ এইটো নতুন চেনেল, গতিকে আপোনালোকে মৰম সহায় আৰু ভুল হ'লে শুধৰাই দিব বুলি আশা ৰাখিলোঁ। গতিকে যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি ল'ব। আহক নেক্সট কুৱেশ্যনটো আৰম্ভ কৰোঁ। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি একমাত্ৰ স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ। 2020 বৰ্ষৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি একমাত্ৰ স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন? অপশ্যন আছে লাভলীনা বৰগোহাঁই, অপশ্যন ঘ আছে বজৰং পুনিয়া, অপশ্যন গ আছে নীৰজ চোপ্ৰা, অপশ্যন ঘ আছে PV সিন্ধু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ নীৰজ চোপ্ৰা। গতিকে বন্ধু বান্ধৱীসকল
আজিলৈ ইমানেই। নেক্সট ভিডিঅ' আপোনালোকলৈ আহিব, ভাল ভাল কুৱেশ্যনছ লৈ আহিম আপোনালোকৰ মাজলৈ। গতিকে আপোনালোকে চেনেলটো মৰম কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানেই।